হেল্ল' বন্ধু বান্ধৱীসকল, মই দীপিকা। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। এয়া আমাৰ বাইদেউ। আমি আজি ফুৰিবলৈ আহিছোঁ দুয়োটাই মামাহঁতৰ ঘৰত। গাঁৱৰ কালী পূজা আছে, ফুৰিবলৈ আহিছোঁ। এয়া হৈছে মামী এতিয়া কাপোৰ পিন্ধিব, আমি পূজা চাবলৈ যাম। আজি শনিবাৰ হয়, কালী মন্দিৰ ইয়াৰ গাঁৱৰ কালী মন্দিৰত আজি ডাঙৰ কালী পূজা আছে। আমি গোটেইকেইটাই চাবলৈ যাম, সেয়েহে মই ৰেডি হৈ গৈছোঁ। মই ভালদৰে খোপা বান্ধিব নাজানো, এনেকৈয়ে বান্ধি লৈছোঁ। কেনেকুৱা লাগিছে জনাব। এয়া জুপিতৰাই মামীক ৰেডি কৰাই দিছে, এয়া আনফালে পূজাও ৰেডি হৈ আছে। এতিয়া আমি গোটেইবোৰ পূজা চাবলৈ যাম। এয়া ধুনু আৰু ৰিয়ানে পূৰা উৎপাত কৰি আছে, ঘৰ ওলট পালট কৰি দিছে গোটেই বস্তুবোৰ। জানেইতো সৰু ল'ৰা ছোৱালীৰ কথা, আলহী খাবলৈ আহিলে অলপ বেছি হয় উৎপাতটো। এয়া মামাই চাহ খাই আছে, এয়া মাজু মামা, আৰু এয়া হৈছে জুপিতৰা মোৰ ননদ। এতিয়া আমি পূজা চাবলৈ আহিছোঁ, বহুত ভিৰ। প্ৰথমতে আমি চাকিবোৰ জ্বলাই লওঁ। আমি চাকি জ্বলাবলৈ যাই আছোঁ, ইমান ভিৰ চাওকচোন। আমি পূজা চাকি জ্বলাবলৈ যাম, বাহিৰত থিয় দি আছোঁ। ভিতৰলৈ সোমাবলৈ দিয়া নাই আমাক, বহুত ভিৰ হৈ যাব। সেয়েহে আমি ইয়াতে থিয় দি আছোঁ। তেওঁলোকৰ চাকি জ্বলোৱা হ'লে আমি ভিতৰলৈ যাম, ধূপ চাকি জ্বলাম। আমি এনেকৈ বাহিৰতে থিয় দি আছোঁ এতিয়া। ইমান ভিৰ হৈছে বাহিৰত। এতিয়া আমি ভিতৰলৈ সোমাই আহিলোঁ। এয়া মই ধূপ চাকি জ্বলাই আছোঁ, বাইদেউ আৰু মামীও জ্বলাই আছে। চাওকচোন চাকিবোৰ ইমান ধুনীয়া লগা হৈ গৈছে দেখিবলৈ। এয়া আমি ধূপ চাকি জ্বলোৱা হৈ গ'ল মোৰ। এইফালে কালী মন্দিৰটো হয়। এয়া শনিৰোড পানীগাঁৱৰ কালী পূজা হয়, মামীহঁতৰ ঘৰ ইয়াতে। প্ৰতি বছৰে হয় ইয়াত পূজা, কালী পূজা। ইয়াতে মই সেৱা এটা কৰি ল'ম ভালদৰে, যাতে মা কালী মাই সকলোৰে মনৰ বাঞ্ছা পূৰণ কৰে, সকলোৰে মনৰ কামনা পূৰণ হয়। এই মোক ভিডিঅ'টো জুপিতৰাই কৰিছে। এয়া চাওকচোন, চাকিবোৰ ইমান ধুনীয়া হৈছে দেখিবলৈ চাকিবিলাক। এয়া ধুনু বহি আছে মামীৰ ওচৰত। বহুত ভিৰ হৈছে পূজাত। আমাৰ এতিয়া চাকি জ্বলোৱা হৈ গ'ল। এতিয়া আমি বাহিৰলৈ ওলাই যাম। এতিয়া আমি বাহিৰত ওলাই আহিছোঁ। আনফালে এয়া ডান্স চলি আছে, ডান্স কৰি আছে। আমি বাহিৰৰ পৰা চাই আছোঁ, ভিতৰলৈ যোৱা নাই। বহুত ভিৰ, এয়া চাওকচোন আপোনালোকে ইমান ভিৰ। এনেকৈ আমি বাহিৰত থিয় দি চাই আছোঁ। বেছি সময় নাথাকোঁ, ঘৰলৈ যামগৈ আমি। ধুনুহঁতেও দিনত খোৱা নাই, টোপনি যাব, সেয়েহে ঘৰলৈ যাম। ৰিয়ান আৰু ধুনু টোপনি যাব যিহেতু। এইপিনে ডান্স চলি আছে। ৰাতি বলি হ'ব, মামীহঁতে আহিব ৰাতি চাবলৈ। তেওঁলোকে আজি টোপনি নাযায়। মোৰ বিৰাট ভয় লাগে বলি বিধান চাবলৈ। মই নাহোঁ বাৰু, মই থাকিম ঘৰতে। এতিয়া আমি ঘৰলৈ যাওঁগৈ। চ' ফ্ৰেণ্ড, এয়া হৈছে নেক্সট দিনাখন পুৱা। এয়া ধুনু আৰু ৰিয়ানে খিৰিকীৰে চাই আছে। ৰাতি ধুনুক শুবই নিদিলে। গাটো মোৰ বহুত বেয়া লাগিছে। কালি ৰাতি মানে ধুনুৰ বহুত চৰ্দি লাগি গৈছিলে, সেয়েহে ধুনু ৰাতিটো শুবই দিয়া নাই। ৰাতিটো চৰ্দিতে কেঁকাই আছিলে, লৈয়ে থাকিবলগীয়া হৈ গ'ল তাক। জুপিটাৰে এবাৰ লয়, মই এবাৰ লওঁ, তেনেকৈ থাকিবলগীয়া হ'ল। এতিয়া অলপ ভাল পাইছে বাৰু। এতিয়া ধুনু খেলি আছে। এয়া ৰিয়ান আৰু ধুনু খিৰিকীৰে গছবোৰ চাই আছে। শিলিখা গছ এডাল আছে এইখিনিতে, তেওঁলোকে চাই আছে। চৰাই বহি আছে গছৰ ওপৰত, মোক সুধি আছে কিবা কিবি।
এতিয়া দুপৰীয়া হৈছে। ধুনু আৰু ৰিয়ানে বালিৰে খেলি আছে। গা ধুৱাই দিয়া নাই দুয়োকে, সেয়েহে অলপ খেলি থাকিবলৈ দিছোঁ। লেতেৰা হৈ যাব এনেও, তাৰপিছত গাটো ধুৱাই দিম। দুয়োটাই এনেকৈ খেলি আছে। মানে জঁপিয়াই আছে। কেইবা যে পৰিলে দুয়োটাই চিৰিৰ পৰা হিচাপ নাই। চাওকচোন, ৰিয়ানে খেলি আছে। লগৰ থাকিলে তেনেকুৱাই, জানেইতো আপোনালোকে, বহুত উৎপাত কৰে। মামী আৰু মই বেপাৰীৰ পৰা কিবা ৰাখি আছিলোঁ। এইখিনি ভিডিঅ' বাইদেৱে কৰি দিছে মোক। বেপাৰী আহিছিলে, মামী আৰু মই কিবা কিনি আছিলোঁ। বাইদেৱে ভিডিঅ' কৰিছে। এতিয়া আমি যামগৈ ভাত পানী খাই। ছাগলী মামীহঁতৰ ঘাঁহ খাই আছে। ৰিয়ানে মোৰ লগত কথা পাতি আছে। পূৰা উৎপাত কৰি আছে দুয়োটাই। এতিয়া দুয়োটাকে গা চা ধুৱাই দিম। ভাত পানী খাই ঘৰলৈ যামগৈ। ধুনু খেলি আছে। বহুত ৰ'দ দিছে। মাংস তৰকাৰী চচ্চৰি বনাইছে। মই চচ্চৰি বহুত ভাল পাওঁ। আৰু বনাইছে পাৰৰ মাংস। মই পাৰ মাংস নাখাওঁ, সেয়েহে মুৰ্গীৰ মাংস এনেকৈ মই খাই ল'ম। ধুনুহঁতক খুৱাই ল'লোঁ। চ' ফ্ৰেণ্ড, ভাত পানী খাই আমি এতিয়া অলপ জিৰাই ঘৰলৈ যামগৈ। তো ফ্ৰেণ্ড, ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব, আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।